তো গাইছ আজি প্ৰথমবাৰৰ বাবে ভোট দিবলৈ যাই আছোঁ। তো সকলোকে স্বাগতম জনাইছোঁ গুৰুদাস ব্লগ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ। যিহেতু মোৰ ভাৰতীয় নাগৰিক আৰু মোৰ ভোট দিয়াৰ অধিকাৰ আছে আৰু এই অধিকাৰ মই সাব্যস্ত কৰিমেই। তো সেইবাবে মই যাই আছোঁ আমাৰ ইয়াৰ ভোট কেন্দ্ৰত মই বহুমূলীয়া ভোট আগবঢ়াবলৈ। তো বাকী কথা পিছত পাতিম। তো সোনকালে ভিডিঅ'টো কৰোঁ ষ্টাৰ্ট। ও দাদি ভোট দিব তালা চাবিৰ ছবিৰ কিনাত ভোট দিম আমি ভোট। তো গাইছ মই কাক ভোট দিম মই নিজে কনফিউজ, কাক ভোট দিলে ভাল হ'ব। তো আপোনালোকে কাক ভোট দিলে সেইটো কমেণ্টত জনাব। এটা কথা আছে না, বোলে লংকাত যিয়ে যায় তাই ৰাৱণ হয়। সেইকাৰণে মানে কাক যে ভোট দিম কনফিউজ লাগি আছে। তো কাক ভোট দিলে ভাল হ'ব অলপ ভাবি চাব লাগিব। লাভটো আমাৰ নহ'বই, তাতো ভোট দিব লাগিব না, ভাবি চিন্তি ভোট দিব লাগিব। তো গাইছ এইখনে আমাৰ প্ৰাথমিক বিদ্যালয় আছিল, মানে LP স্কুল আছিল। ইয়াতে আমি হিচাপ নেওতা কৰিছিলোঁ। এইটো আমাৰ LP স্কুলৰ মানে অফিচ আছিল। আগতে অফিচ আছিল LP স্কুলৰ, এতিয়া মানে LP স্কুল নহয়, এইখন ME স্কুলত লগ হৈছে। সেইখন ME স্কুলৰ লগত ইয়াতে ভোট গ্ৰহণ হৈ আছে, মানে খানা খাই আছে। তো সেইবাবে অলপমান জিৰাব লাগিব। তো অলপ দেখুৱালোঁ আমাৰ এইখনে আছিল LP স্কুল, আমি পঢ়া LP স্কুল। এইখন হ'ল অংগনবাদী। খানা খোৱাৰ পাছতে মোৰ বহুমূলীয়া ভোট আগবঢ়াম। মোৰ ভোট দিবা আকৌ কোন চৰকাৰৰ কপালত আছে। তো গাইছ আগতে যেতিয়া সৰু আছিলোঁ তেতিয়া মানে এই স্কুলখন মানে এই কোঠালিবিলাক বহুত ডাঙৰ ডাঙৰ লাগিছিল। স্কুলখন মানে বহুত ডাঙৰ ডাঙৰ লাগিছিল, কিন্তু এতিয়া ডাঙৰ হ'লে একদম মানে সৰু সৰু লাগে। আগতে আমাৰ এই ঘৰখিনিৰ এই কোঠালিটো ইমান ডাঙৰ লাগিছিলে। ইয়াতে 3-4টা ক্লাছ আছিলে আৰু এতিয়া সৰু এটা ক্লাছ যেন লাগে। মানে লাহে লাহে কৈ আছোঁ, জোৰে ক'ব নোৱাৰোঁ, তাত মানে ডিষ্টাৰ্ব হ'ব পাৰে না, সেইকাৰণে অলপ লাহে লাহে কৈ আছোঁ। আপোনালোকে চাগে শুনা পাই আছে। এতিয়া মই ভোট দিম, লাইন হৈছে। তো গাইছ ফাইনেলি ভোট দিলোঁ। চৰি, আৰু আমাৰ এই ৰাস্তাটো আমাৰ এইফালে কমপ্লিট হৈছে, বাকী সিফালে বাকী আছে অলপ। আৰু ইয়াৰ পৰা এইটো নাকাটি ভিউ। তো গাইছ এতিয়া মই ভোট দি আহিলোঁ আৰু মই বহু সময়ৰ আগৰ পৰা মানে এটা নিৰ্জন মানে মানুহ নথকা জেগা এটা বিচাৰি আছিলোঁ। মানে এতিয়া পাই গ'লোঁ আৰু কিছুমান মানে কথা পাতিব লগা আছে। কমেণ্টত সকলোৱে জনাব কোনে কাক ভোট দিলে আৰু ময়ো জনাম মই কাক ভোট দিলোঁ। আমাৰ মানে পৰিয়ালটোৰ মানে আমাৰ মা দেউতাহঁত মানে যেতিয়াৰ পৰা ভোট দি আছে তেতিয়াৰ পৰা মানে এটা পাৰ্টিকে ভোট দি আছে। সেইটো হ'ল মানে সবচে ভাৰী চিজ কিয়া হে, সবচে ভাৰী চিজ আছে মানে ভোট। समझ रहे हो? মানে বুজিছে আৰু তো মানে বহু দিনৰ পৰা তাতে ভোট দি আছে আৰু ময়ো তাতে ভোট দিলোঁ, পৰম্পৰা ৰক্ষা কৰিলোঁ।
তো প্লিজ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব মই আপোনালোকৰ বাবে ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম তো মানে কামত যাওঁ সদায় কামত যাওঁ সেইবাবে ভিডিঅ' দিব নোৱাৰোঁ কিন্তু চেষ্টা কৰিম যিদিনা কামত নাযাওঁ সেইদিনা একদম মানে ধামাকা ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মানে মই ভিডিঅ' আপলোড দিলে আপোনালোকে নটিফিকেশ্যন পাই যায় এই আৰু দিলোঁ ভট